বন্ধুসকল ধানখন চাই নিশ্চয় গম পাইছে কোন টপিকত ক'ব ওলাইছোঁ হয় বন্ধুসকল মানে যেহেতু 22 তাৰিখৰ পৰা তোমালোকৰ যোনটো কাৰেকশ্যনৰ কাৰণে যেহেতু খোল খাই যাব চ' সেইকাৰণে মই তোমালোকক আগতীয়াকৈ এটা এক্সাম দিওঁ মানে বহুতে মোক কনফিউজ হৈ আছিলে কৈ আছিলে যে দাদা মই মেজৰটো খেলি মেলি হ'ল যে মই এইটো মেজৰ আছিলে আগতে যে মই ল'ব লাগিছিলে ধৰি লওক অসমীয়াত পলিটিকেল চায়েন্সৰ মেজৰ বাকী ল'লোঁ মই এতিয়া ধৰি লওক অসমীয়াত চ' সেইটো সেনেকুৱা ধৰণৰ বহুতো ধৰক খেলি মেলি হৈ আছে বাকী ধৰি লওক কিছুমানে পাইছে যে মই একেখন কলেজতে মানে দুটা মেজৰ দি পেলাই এপ্লাই কৰিব পাৰিম নে ঠিক আছে তাৰপিছত আৰু নেক্সট আছিলে যে কি যোনবিলাক কাৰেকশ্যন হৈছিলে যোনবিলাক কিছুমানে কৈছে মই ফ্ৰী ৱেভাৰটো হয় ফ্ৰী ৱেভাৰটো ধৰি লওক চিলেক্ট কৰা নাছিলোঁ তাত সেইকাৰণে কিবা প্ৰব্লেম হ'ব নেকি চ' সকলোবোৰ ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব ব'লাচোন স্ক্ৰীণত দেখাই দিওঁ চ' বন্ধুসকল যোনবিলাকে বৰ্তমানলৈকে এডমিশ্যন বৰ্তমানলৈকে মানে এপ্লাই কৰা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই চ' মই ডেছক্ৰিপশ্যনত লিংক দি দিম চ' তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা আৰু যোনবিলাকে বৰ্তমানলৈকে কলেজ এপ্লাই কৰা নাই তাৰো ভিডিঅ' দি দিম ডেছক্ৰিপশ্যনত লিংক চাই পেলাই কৰি ল'বা বাকী যদি কিবা কৰোঁকৈ খেলি মেলি হয় মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা নহ'লেতো তোমালোকে এই ইমেইলটো দেখিছা admissionsamouth@guwahati.ac.in কৰিব পাৰা নহ'লে ফোন নম্বৰ এটা দিছে দি পেলাই তোমালোকে কৰিব পাৰা ঠিক আছে বাকী নেক্সট হ'ল তোমালোকৰ যোনবিলাকে কৈছিলে যে মই মেজৰ লৈছিলোঁ বা খেলি মেলি হ'ল বা কিবা পলিটিকেল চায়েন্সত ল'ব লাগিছিলে সেইটো তোমালোকে কি কৰিবা যেতিয়া কাৰেকশ্যন হ'ব কাৰেকশ্যন হ'লে মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম মানে তোমালোকে সেইটো কাৰেকশ্যন কৰি ল'ব পাৰিবা তোমালোকে মেজৰটো চেঞ্জ কৰি ল'ব পাৰিবা বাকী আৰু যোনবিলাকে কৈছিলে যে একেখন কলেজতে দুটা হওঁ তোমালোকে পাৰিবা এপ্লাই কৰিবলৈ কিন্তু মানে যোনটো তোমালোকে ফাৰ্ষ্ট দিয়া ন মেজৰ এপ্লাই তাৰ কাৰণে মানে ধৰি লওক পোৱা চান্সটো এতিয়া বেছি থাকে বাকী যোনটো ছেকেণ্ডত দিয়া ছেকেণ্ডত পোৱাটো ধৰি লওক চান্স কমি যায় ঠিক আছে বাকী তোমালোকে কৈ আছিলে যে যোনটো ফ্ৰী ৱেভাৰটো হয় সেইটো চাই লওক আসাম গভৰ্ণমেণ্ট ফ্ৰী ৱেভাৰ স্কিম দেখা হৈছে যে টু প্ৰভাইড এক্সেছ টু দি প্ৰ' ষ্টুডেণ্ট অফ দি ষ্টেট এণ্ড টু হেল্প দেম এচিভ টু বেনিফিটছ অফ হায়াৰ ছেকেণ্ডেৰী গভৰ্ণমেণ্ট অফ আছাম এইটোত কৈছে যে যোনবিলাকে বৰ্তমানলৈকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যোনবিলাক ধৰি লওক প্ৰ' কেটেগৰীত পৰে যোনবিলাক ধৰি লওক ৰেচন কাৰ্ড আছে বা ইনকাম চাৰ্টিফিকেট চ' বহুতে কনফিউজ হৈ আছে যে মানে কৈ আছে যে মই এতিয়া ইনকাম চাৰ্টিফিকেট কলেজত এডমিশ্যনত লাগিব চ' তোমালোকে এইটো মানে চিন্তা কৰিব নালাগে যোনবিলাকে ফ্ৰী ৱেভাৰত চিলেক্ট কৰি তোমালোকে ৰেচন কাৰ্ডখন তোমালোকে আপলোড কৰিছা ঠিক আছে মোৰ ভিডিঅ'টো দি থৈ দিছোঁ চাই ল'বা যোনবিলাকে ৰেচন কাৰ্ডখন দি থৈছা ৰেচন কাৰ্ডখন দিলে তোমালোকে যেতিয়া এডমিশ্যন ল'ব যাবা এডমিশ্যন ল'ব যালে ৰেচন কাৰ্ডখন তোমালোকে দিলেই হ'ব তোমালোকে তাত ইনকাম চাৰ্টিফিকেট দিব নালাগে তাত স্পষ্টকৈ ধুনীয়াকৈ লিখা আছে চোৱা প্ৰিৱাৰ নোট ডেট অনলি ৰেচন কাৰ্ড উইল বি কনচিডাৰ্ড ডিটাৰমিন ইলিজিবল আণ্ডাৰ ফ্ৰী ৱেভাৰ স্কিম দেখিছা নহয় তোমালোকৰ ফ্ৰী এডমিশ্যনৰ কাৰণে তোমালোকে ৰেচন কাৰ্ডখন দিলেই হ'ব ঠিক আছে বাকী নেক্সট প্ৰব্লেম হৈছে কিছুমানে কৈ আছিলে যে মোৰ যোনটো ধৰি লওক ছাবজেক্ট হয় ছাবজেক্টকেইটা মোৰ কিবা খেলি মেলি হৈ গৈছিলে যে মোৰ 5টা ছাবজেক্টত মই 6টা ছাবজেক্ট দি দিলোঁ চ' তোমালোকে চিন্তা কৰিব নালাগে 22 তাৰিখত যেতিয়া কাৰেকশ্যন হ'ব ঠিক আছে মানে কাৰেকশ্যন হ'লে তোমালোকে ধুনীয়াকৈ মই ভিডিঅ' বনাই দিম A to Z সকলোবোৰৰ ওপৰত কেনেদৰে কাৰেকশ্যন কৰিব লাগে কি কৰিব লাগে ধুনীয়াকৈ চাই ল'বা সেইকাৰণে নতুনভাৱে যদি চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিবা ঠিক আছে বাকী চোৱা যোনবিলাকৰ কিবা মানে মাৰ্কশ্বিটৰ কিবা খেলি মেলি হৈছে কিছুমানে কৈছিলে যে যোনবিলাক এতিয়া ভোটাৰ আই ডি দিছিলা ভোটাৰ আই ডিও মানে এটা পেজে দিছিলোঁ বাকী পেজটো দিয়া নাছিলোঁ তোমালোকে 2টা পেজ দিবা মানে ফাৰ্ষ্টটো ফ্ৰণ্টটো দিব আৰু বেকটো দিবা বেকটো যেতিয়া মই ধুনীয়াকৈ বনাই থৈ দিছোঁ কেনেকৈ কৰিব লাগে তোমালোকে গুগলত গৈ চাৰ্চ কৰি ল'বা চাৰ্চ কৰি পেলাই যে মানে ফাৰ্ষ্ট পেজটোৰ মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড পেজ টু ফটোজ যোনটো মাৰ্চ বুলি কয় মাৰি দিবা আহি পেলাই ধুনীয়াকৈ আপলোড দি দিব 2খন ফটো প্ৰথমখন মাৰি লৈ পেলাই তাৰপিছত তোমালোকে এনেদৰে কৰিব পাৰিবা ঠিক আছে যিহেতু তোমালোকৰ এডমিশ্যনটো অলপ ধৰি লওক হেৰি হ'ব যিহেতু আগষ্ট 1 তাৰিখৰ পৰাহে তোমালোকৰ যোনটো ক্লাছটো ষ্টাৰ্ট হ'ব যোনটো আপুনি BA কৰা বা BCom কৰা বা BSc যিয়ে নকৰা আৰু ঠিক আছে বাকী নেক্সট কিবা যদি প্ৰব্লেম হয় বা বুজি নোপোৱা কিবা খেলি মেলি হয় তুমি কমেণ্ট ছেকশ্যনত জনাবা মই সকলোবোৰ মানে কমেণ্ট যিহেতু ৰিপ্লাই কৰোঁ তোমালোকক সহায় কৰিব চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তো লাইক কমেণ্ট আৰু লগৰ বন্ধুবিলাকক শ্বেয়াৰ কৰিব নাপাহৰিবা থেংক ইউ ফৰ ৱাটছিং